গুড মৰ্ণিং, কি খবৰ আপোনালোকক? আশা কৰোঁ যাতে ভালে আছোঁ। মই আছোঁ গোলাঘাটত, মানে বহুত দিন হ'ল মঙলবাৰে আহিলোঁ গোলাঘাটত। আজি ঘৰত যামগৈ, মানে আহোঁতে ভিডিঅ' বনাইছিলোঁ কিন্তু মানে ৰেকৰ্ড মানে চব ডিলেট হৈ গ'ল ভিডিঅ'বিলাক, সেইকাৰণে ভিডিঅ' দিব নোৱাৰিলোঁ। চ' আজি ঘৰলৈ যামগৈ, ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। চ' ভিডিঅ'টো চাই থাকক। সেইটো নমস্কাৰ, কামেক টু মাই ইউটিউব চেনেল। মই গোলাঘাটত মানে মেৰাপানীত আছোঁহি, লগৰ এটাৰ লগত আছোঁ। লগত ব্ৰাছ কৰি আছে, চ' ইয়াতে আছোঁহি। এইটোতো চাই থাকক। মানে ইয়ালৈ আহি মানে গোলাঘাট মেৰাপানী নতুনপুৰত আহি মানে অকল দেখিলোঁ, অকল তামোল গছে দেখিলোঁ, আৰু একো দেখা নাই। এনেকুৱা মানে গোলাঘাট মেৰাপানী ৰতনপুৰত আহি মানে গোটেই ইয়াত দেখিবলৈ একো নাই যেনিবা। আছে তামোল গছ চবতে তামোল গছ মানে বহুত তামোল গছ আছে। ইয়াৰ চচুৰ ঘৰৰ দেই আজি দেখিছিলে, ছোৱালী আছিলে, তাৰ গাৰ্লফ্ৰেণ্ড হয়। মোৰ নাই, খোলালি ছোৱালী পাৰিলে লাইনটো মাৰিবলৈ নাই। কি ক'ব, ডাঙৰ আছিলে গুচি গ'ল আৰু। আজি ঘৰলৈ যামগৈ, হ'ল 3 দিনমান থকা। এনেকুৱা মানে ইয়াত ৰাস্তাবিলাক এনেকুৱা। এনেই মানে ৰাতিপুৱা ওলাই আহিছোঁ ফুৰিবলৈ এনেই, আৰু দেখাই থাকিম আপোনাক। মানে এটা গাৰ্লফ্ৰেণ্ডজনী ভালকৈ দেখাম আৰু সেই গাৰ্লফ্ৰেণ্ডজনী ইমান দূৰৰ ছোৱালী ভাল পাইছে, দেখিছে গোলাঘাটৰ ছোৱালী। আহোঁতে গোটেই দিনটো লাগি যায়গৈ, ভাগৰ লাগি যায়গৈ। 9 ঘণ্টামান লাগে আমাৰ তাৰপৰা ইয়ালৈকে আহোঁতে। আৰু ইয়াত গোলাঘাটৰ ছোৱালী বহুত তামোল বাগান দেখিলে নাই? তামোল বাগান ইয়াত তেনেকুৱা অকল ধেৰ আছে, মানে অকল তামোল বাগানে ধেৰ আছে মানে। এতিয়াতো মোৰ লগতে মানে ষ্টাইল কৰিছে, আজি ঘৰলৈ যাবগৈ কাৰণে ষ্টাইল কৰি আছে। এইপিনে মন মৰা ইচ নক'বা, লাজ লাগিছে বোলে। এতিয়া ধুনীয়া ছোৱালী ধেৰ আছে দেই গোলাঘাটত, মন মাৰিছে দেখে নাই? এইপিনে ষ্টাইল কৰি আছে, মই ষ্টাইল কৰা নাই দেই, মই ষ্টাইল নকৰোঁ যেন। ভাত চাত খাই যাম আৰু, চাই থাকক। ফাইনেলি মানে ঘৰলৈ যোৱা টাইম আহি গ'ল। মানে এতিয়া ঘৰলৈ গৈ আছোঁ, মানে বাটৰ পৰা গাড়ীত যাবগৈ লাগিব, মানে অলপমান দূৰ এতিয়া আগবাবলৈ গৈ আছে। চ' মই পিছে গৈ আছোঁ, এতিয়া আগে গৈ আছে আৰু। গাইজ মানে ইয়াত বহুত দিন থাকিলোঁ ন, এতিয়া যাবলৈ মন যোৱা নাই, মনটো কিবা বেয়া লাগিছে আৰু কি ক'ব। আমাক আগবাব আহি আছে, লাষ্ট দেখিছেনে? কান্দিছেনে লাষ্ট কৰিছে ধৰিব পৰা নাই। আৰু বয়ফ্ৰেণ্ডৰ পিছনে লুকাইছে, দেখিছেনে? এইফালে এজনী আছে, এজনী বহুত দন্দুৰি আকৌ। চাৱনী দেখা নাই কেনেকুৱা? মোক আচলি শুই থাকোঁতে বোলে ৰাতিপুৱা থাপত দিলে, গমেই নাপালোঁ। মানে কি মৰমে কৰিলে নে খঙতে মাৰিলে নাজানো আৰু দেই। খঙত মাৰিছে বোলে, দেখিছেনে? গৈ আছোঁ মানে এতিয়া গাড়ীৰ কাৰণে গৈ আছোঁ। তাৰপিছত উঠি ঘৰলৈ যামগৈ আৰু, দিনটো লাগিব আৰু। ঠিক আছে, 10 মিনিট ৰতন তিনিআলি হয় আৰু ৰখি আছোঁ, গাড়ীৰ কাৰণে ৰখি আছোঁ। ৰতনপুৰ তিনিআলি হয়, গাড়ীৰ কাৰণে ৰখি আছোঁ। এইখিনি মানে কন্দা-কন্দি চলিছে আৰু, মানে কেলৈ চলিছে মানে জানে নহয়, ভাল পোৱা মানুহজনে বা দূৰলৈ গুচি গ'লে কেনেকৈ কন্দা-কন্দি চলে, মানে দুখ লাগিছে অকণমান, লাজো কৰিছে। এইখিনি এজনী হাঁহি আছে, হাঁহিৰাম চেনী মাই। মই চেনী মাই নহয়, মই চেনী ৰাম হয়। এইডোখৰ মানে সেইডোখৰ মানে মেৰাপানী বুলি কয় যে, গোলাঘাট মেৰাপানী বুলি কয় যেন, এইডোখৰ হৈছে মেৰাপানী। মানে বহুত কোৱা শুনি আছিলোঁ, ফোনে মেছেজে বহুত আছিলে, মানে চিনাকি মানুহ ন, মেৰাপানী বুলি কয়। ফাইনেলি আজি দেখিলোঁ মেৰাপানীখন দিয়ক। এনেকুৱাই আৰু সৰু সুৰা আগত ছোৱালীজনী বহি গৈ আছে, ৰাস্তাটো এনেকুৱাই আৰু মানে কি মানে মেৰাপানীৰ ছোৱালী নম্বৰ ধেৰ আছে ন, মেৰাপানীৰ ছোৱালীবিলাক ৰাম চেনী হয়, বহুত চেনী দেই, নপতাব দেই। ফাইনেলি মানে গোলাঘাট টাউন পাই গ'লোহি, মানে এতিয়া বাছ ষ্টেণ্ডলৈ যাব লাগিব গাড়ীৰ কাৰণে। এইখন মানে গোলাঘাট আৰু দেখিছে নহয়, কি বুলি কয় বা এইডোখৰ গোলাঘাট কি জেগা কয় নাজানো বাৰু, গোলাঘাট টাউন চাগে। টাউন পালোহি, এতিয়া টমটমত গৈ আছোঁ মানে বাছ ষ্টেচনলৈ, তাৰপিছত ঘৰলৈ যাব লাগিব আৰু, বাছ পাম নে নাপাম জানো। ফাইনেলি গাইছ মানে মৰাণ পাই গ'লোহি, মানে বহুত দেৰি আহি ভাগৰ লাগি গ'ল। মানে বাটৰ আৰু ভিডিঅ' চিডিঅ' কৰা নহ'লে, গাড়ীত আহোঁতে টোপনি গুচি গ'লোগৈ। তাৰপিছত ডাইৰেক্ট মৰাণ পালোহি আৰু। এইখনে মৰাণখন অকণমান চাই লগা, এনেকুৱাই মৰাণখন। মৰাণৰ ছোৱালী ধুনীয়া দেই দেখিবলৈ, সঁচাকৈ।
গাইজ মানে এতিয়া ঘৰ পামগৈ, বেছি দূৰ নাই। বাছখন মানে হেৰি ৰখিলে, মানে তেল ভৰাব ৰখিছে, তাতে মানে কিবা বনাই থোৱা আছে। কি বুলি কয়, মূৰ্তিয়ে কয় নে কিয়ে কয় নে যেন, ধুনীয়া লাগিলে। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ চাওঁ না কি মজা। নক'বা মানে চব বাইকৰ বস্তুৱে আছে, গাড়ী বস্তু চব।